নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক পঢ়াবলৈ লৈছোঁ ক্লাছ 9ৰ ইংলিছৰ। ইতিমধ্যে আমি এটা ক্লাছ কৰিছিলোঁ, সেইটো আছিলে দ্য চাউণ্ড অফ মিউজিক। ইয়াৰ দুটা খণ্ড আছিলে, তোমালোকে নিশ্চয় গম পোৱা। সেই দুটা খণ্ডৰ এটা ইতিমধ্যে আমি সম্পন্ন কৰিছোঁ, আৰু আজি আমি আৰম্ভ কৰিম ইয়াৰ ছেকেণ্ড পাৰ্ট 2। উই আৰ গোয়িং টু ষ্টাৰ্ট দ্য ছেকেণ্ড পাৰ্ট, এণ্ড দিছ ইজ দ্য শ্বেহনাই অফ বিছমিল্লা খান। সেই চেপ্টাৰটোৰ নাম হৈছে দ্য শ্বেহনাই অফ বিছমিল্লা খান। তোমালোকক মই এই চেপ্টাৰটো পঢ়ি দিম, লগতে ইয়াৰ লাইন বাই লাইন অৰ্থসমূহ কৈ যাম, আৰু তোমালোকে ইয়াক বুজি কেনেধৰণে অনুভৱ কৰা সেই সম্পৰ্কে মোক কমেণ্ট বক্সত নিশ্চয় জনাবা, আৰু ইয়াৰ যিকোনো আপডেট পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। Emperor Aurangzeb banned the playing of musical instrument called pungi in the royal residence, for it had a shrill and unpleasant sound. বাদশাহ ঔৰংজেবে পুংগী নামৰ যিটো বাদ্য আছিলে, সেই বাদ্যটোক তেওঁ ৰাজপ্ৰসাদৰ ভিতৰত বেন কৰিছিল মানে তাক বন্ধ কৰিছিল, আৰু কোনো বজাব নোৱাৰিব, কিয়নো ইয়াৰ এটা কি আছিলে, অতি শ্ৰুতিকটু ইয়াৰ শব্দ আছিলে। ইয়াৰ পৰা বৰ এটা হুলস্থুলীয়া শব্দৰ সৃষ্টি হৈছিলে। পুংগী became the generic name for reeded noise makers. পুংগী এটা সময়ত কোনটো শ্ৰেণীলৈ আহি গৈছিলে, যে এটা অস্বাভাৱিক হুলস্থুলীয়া বাদ্যযন্ত্ৰৰ বাহিৰে বেলেগ নাছিলে, আৰু ই তেনেকুৱা এটা ৰূপ ল'লে। Few had thought that it would one day be revived. কিন্তু কিছুৱে মনতে ভাবিছিলে যি এদিন হয়তো ই পুনৰ এটা ভাল অৱস্থালৈ আহিব, যে সদায় আৰু ই এনেকৈ এলাগী হৈ নাথাকে। A barber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. বাৰ্বাৰ মানে তোমালোকে জানা, বাৰ্বাৰ মানে হৈছে নাপিত, হিন্দীত কোৱা হয় নাই। এজন নাপিতৰ, তেওঁ নাপিত, কিন্তু তেওঁৰ যিটো বেকগ্ৰাউণ্ড আছিলে, তেওঁ কোনটো পৰিয়ালৰ পৰা অহা, তেওঁ সংগীতৰ পৰিয়ালৰ পৰা অহা। গতিকে তেওঁ প্ৰফেশ্যনেল মিউজিচিয়ানছ, তেওঁলোকে বৃত্তিমূলকভাৱে কিন্তু সংগীতৰ মানে চৰ্চা কৰা মানুহ। তেওঁলোকৰ ভিতৰতে এজনে ভাবিলে যে মই এই পুংগীটো কি কৰিম, এটা নতুন ৰূপ দিম, আৰু ইয়াক মই ৰাজপ্ৰসাদত বজোৱাৰ ব্যৱস্থা কৰিম। He chose a pipe with a natural hollow stem that was longer and broader than the pungi. আৰু তেওঁ কি কৰিলে, আগৰ যিটো পুংগী আছিলে তাত এক নতুন ৰূপ দিলে, আৰু এডাল পাইপ ল'লে, আৰু তাত কিছু ফুটা কৰি দিলে, যেনেকৈ আমাৰ বাঁহীত ফুটা কৰা হয় নহয়, তেনেধৰণে ফুটা কৰি দিলে। And made 7 holes on the body of the pipe. আৰু কেইটা ফুটা কৰিলে, 7টা ফুটা কৰিলে। When he played on it, closing and opening some of these holes, soft and melodious sound were produced. আৰু যেতিয়া ইয়াক বজাইছিলে, আৰু বজাওঁতে বাঁহীৰ দৰে কিছুমান মানে ফুটা বন্ধ কৰি যেতিয়া তেওঁ তাক ফু মাৰিলে, তেতিয়া কি হ'ল, এটা অতি কোমল আৰু মেলোডিয়াছ, অতি সুন্দৰ এটা সুৰীয়া ধ্বনি তাৰ পৰা ওলাবলৈ ধৰিলে। He played the instrument before royalty and everyone was impressed. তেওঁ কি কৰিলে, সেই বাদ্যটো ৰজাৰ যিসকল মানে ৰাজসভাত তেওঁ বজালে, আৰু সকলোৱে ভাল পালে। The instrument so different from the pungi had to be given a new name. আৰু এই যিহেতু বাদ্যটো কিছু বেলেগ, পুংগীতকৈ বেলেগ, পুংগী আছিলে বেলেগ এটা ধৰণৰ, ইয়াত ছবিত দিয়া হৈছে, তোমালোকে চাই ল'ব পাৰিবা। ইয়াত ছবিত দিছে যে পুংগী হৈছে সেইটো, আৰু শ্বেহনাই হৈছে সেইটো। গতিকে এই দুটা বাদ্যৰ ভিতৰত শ্বেহনাই এটা নতুন বাদ্য, এই নতুন বাদ্যটোত এটা নাম দিব বিচৰা হৈছিলে।
তো যিহেতু ই প্ৰথম অৱস্থাত পুংগী বুলিয়ে আছিলে এতিয়া as the story goes since it was first played in the Saz chambers and was played by a nai the instrument was named the Sehnai যিহেতু ইয়াক প্ৰথমতে চাহৰ মানে বাদচাহৰ যি চেম্বাৰ বা ৰাজপ্ৰসাদত ৰাজসভাত বজোৱা হৈছিলে কোনে বজাইছিলে এজন নায়ে মই কৈছোঁ হিন্দীত কি বুলি কয় নাই যিহেতু এজন নায়ে বা নাপিতে বজাইছিলে গতিকে ইয়াৰ নামটো হ'লগে কি Sehnai. The sound of Sehnai began to be considered auspicious. Sehnaiৰ যিটো শব্দ আছিলে ধ্বনি আছিলে এই ধ্বনিটো কি বুলি ভবা হৈছিলে অতি পবিত্ৰ মানে খুব পবিত্ৰ সেইকাৰণে কি কৰা হৈছিলে and for this reason it is still played in temples and is an indispensable component of any North Indian wedding আৰু সেইকাৰণে ইয়াক যিহেতু পবিত্ৰ ইয়াক কি কৰা হ'ল বিভিন্ন মন্দিৰ বা উত্তৰ ভাৰতীয় যিকোনো বিবাহ অনুষ্ঠানত ইয়াক বজোৱাটো প্ৰায় একেবাৰে বাধ্যতামূলক যেন হৈ পৰিল In the past the Sehnai was part of the Naubat or traditional ensemble of 9 instruments found at royal courts আৰু অতীততে Sehnai কি কৰা হৈছিলে যে যি 9টা বাদ্যযন্ত্ৰ ৰাজপ্ৰসাদত বজোৱা হৈছিলে তাৰ ভিতৰত এটা হিচাপে গণ্য কৰা হৈছিলে Till recently it was used only in temples and weddings আৰু এতিয়া পৰ্যন্ত ইয়াক ক'ত বজোৱা হয় মন্দিৰ আৰু বিবাহ অনুষ্ঠানত বজোৱা হয় The credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan আৰু এই গোটেই যিটো কাম ইয়াক মন্দিৰ বা ইয়াক বিবাহ অনুষ্ঠান এইবোৰৰ পৰা এটা শাস্ত্ৰীয় যিটো পৰ্যায়লৈ অনা হ'ল শাস্ত্ৰীয় সংগীতৰ যিটো মৰ্যাদা দিয়া হ'ল সেই মৰ্যাদাৰ কাৰণে মূল যিজনে প্ৰথম হোতা তেখেতৰ নামটো হৈছে উস্তাদ বিসমিল্লাহ খান As a 5-year-old Bismillah Khan played gilli danda near a pond in the ancient state of Dumrao in Bihar এজন 5 বছৰীয়া ল'ৰা হিচাপে বিসমিল্লাহ খানে কি কৰিছিলে গিল্লি ডাণ্ডা আমাৰ যি হকি এই হকি ধৰণৰ খেল সেই আকত খেলিছিলে যে বিহাৰৰ এখন গাঁও ডুমৰাও আৰু তাত এটা পুখুৰীৰ পাৰ তেওঁলোকে ইয়াত খেলা-ধূলা কৰিছিলে He would regularly go to the nearby Bihariji temple to sing the Bhojpuri Saita তেওঁ ৰেগুলাৰলি মানে সদায় প্ৰায়ে গৈছিলে নিয়াৰবাই ওচৰতে থকা বিহাৰীজি টেম্পল বিহাৰীজি মানে হৈছে আমি কৃষ্ণ বা কৃষ্ণক বহুতে সেই অঞ্চলটোত বিহাৰীজি বুলি কয় গতিকে তেখেতৰ মন্দিৰত যিটো ভোজপুৰী লোকসংগীতৰ চাইতা বুলি গীত আছে সেই গীত তেওঁ পৰিবেশন কৰিছিলে At the end of which he would earn a big laddu weighing 1.25 kg a prize given by the local Maharaja আৰু অৱশেষত সেই অনুষ্ঠানৰ পিছত তেওঁ কি পুৰস্কাৰ হিচাপে পাইছিলে এটা 1 কেজি 25 গ্ৰাম ওজনৰ এটা প্ৰকাণ্ড লাডু তেওঁ কি কৰা হৈছিলে উপহাৰ হিচাপে আগবঢ়োৱা হৈছিলে This happened 80 years ago আৰু এটো 80 বছৰ আগত হৈছিলে and a little boy has traveled far to earn the highest civilian award in India the Bharat Ratna আৰু এই যিজন সৰু ল'ৰা আছিলে সেই ল'ৰাজনে অৱশেষত ভাৰতবৰ্ষৰ আটাইতকৈ যিটো সৰ্বশ্ৰেষ্ঠ যিটো অসামৰিক পুৰস্কাৰ সেই পুৰস্কাৰটোৰ নামটো কি তোমালোকে নিশ্চয় জানা আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱেও লাভ কৰিছে সেইটো হৈছে ভাৰত ৰত্ন আৰু এই ভাৰত ৰত্ন বিসমিল্লাহ খান লাভ কৰিলে Born 21 March বা born 21st March in 1916 1916 চনৰ 21 মাৰ্চত তেওঁৰ জন্ম হৈছিলে Bismillah belongs to a well-known family of musicians from Bihar. Bismillah বিহাৰৰ এটা অতি প্ৰখ্যাত সংগীতৰ পৰিয়ালৰ জন্ম হৈছিলে His grandfather Russell Box Khan was the Sehnai
নৱাজ অফ দ্য ভোজপুৰ কিংছ কোৰ্ট। তেখেতৰ যিজন ককাদেউতাকৰ নাম আছিলে ৰছুল বক্স খান, আৰু সেই ৰছুল বক্স খানে ভোজপুৰৰ যিজন কিং আছিলে, ভোজপুৰ নামৰ ঠাইৰ যিজন ৰজা আছিলে, তেওঁ ৰাজপ্ৰসাদৰ চেহনাই বাদক আছিলে। হিজ ফাদাৰ পয়গাম্বৰ বক্স, আৰু তেওঁৰ দেউতাক আছিলে পয়গাম্বৰ বক্স। এণ্ড আদাৰ পেটাৰ্নেল এনচেষ্টাৰ্ছ ৱেৰ অলছ' গ্ৰেট চেহনাই প্লেয়াৰ্ছ। আৰু তেওঁৰ দেউতাকৰ ফালৰ যিমানবোৰ পৰিয়ালৰ লোক আছিলে, বেছিভাগে কি আছিলে, তেওঁলোকে চেহনাই বাদকে আছিলে। দ্য য়ং বয় টুক টু মিউজিক আৰ্লি ইন লাইফ। আৰু এই সৰু ল'ৰাজনে তেওঁ জীৱনৰ শৈশৱতে তেওঁ ডেকা অৱস্থাতেই সংগীতক আঁকোৱালি লৈছিলে। At the age of 3, when his mother took him to his maternal uncle's house in Banaras, now Varanasi, Bismillah was fascinated watching his uncles practice the Shehnai. সৰুতে যেতিয়া মাকে তেওঁক মোমায়েকৰ ঘৰলৈ লৈ গৈছিলে, ক'লৈ? বেনাৰস, আৰু বৰ্তমান ইয়াক বাৰাণসী বুলি কয়। আৰু তাতে বিছমিল্লাই তেওঁৰ মামাকে প্ৰেক্টিছ কৰি থকা, অনুশীলন কৰি থকা দেখিছিলে। কিহৰ অনুশীলন? চেহনাইৰ অনুশীলন দেখা পাইছিলে। Soon, Bismillah started accompanying his uncle. আৰু বিছমিল্লাই আৰম্ভ কৰি দিলে, তেওঁ মামাকৰ লগত অনুশীলন কৰা আৰম্ভ কৰি দিলে। Ali Bucks to the Vishnu temple of Banaras, where Bucks was employed to play the Shehnai. আৰু আলী বক্স যিজনে বেনাৰসৰ বিষ্ণু মন্দিৰত তেওঁ চেহনাই বজোৱাৰ বাবে নিযুক্তি লাভ কৰিছিলে। আলী বক্স উড প্লে দ্য চেহনাই এণ্ড বিছমিল্লা উড চিট কেপটিভেটেড ফৰ আৱাৰ্ছ অন এণ্ড। আলী বক্সে চেহনাই বাদন কৰিছিলে, আৰু বিছমিল্লাই তেখেতৰ লগত 1 ঘণ্টা সময় শেষলৈকে বহি আছিলে। Slowly he started getting lessons in playing the instrument and would sit practicing throughout the day. আৰু লাহে লাহে তেওঁ এই বাদ্য বজোৱাৰ অনুশীলন বা শিক্ষা লাভ কৰিছিলে, আৰু গোটেই দিনটো তেওঁ ইয়াক বজোৱাৰ অনুশীলন কৰিছিলে, কচৰৎ কৰিছিলে, চৰ্চা কৰিছিলে। প্ৰেক্টিচিং চৰ্চা। For years to come, the temple of Balaji and Mangalamaya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude. আৰু দিন বাগৰাৰ লগে লগে তাত কি হ'ল, বালাজী আৰু মংগলমায়াৰ যি মন্দিৰ আছিলে, আৰু গংগাৰ পাৰ, বেংকছ অফ দ্য গংগা, গংগা এখন ডাঙৰ নদী, তোমালোকে জানা, গংগা পাৰত এইকেইটা স্থান কি হৈ গৈছিলে, যিসকল এনেকুৱা বাদ্যযন্ত্ৰী আছিলে তেওঁলোকৰ অনুশীলনৰ এটা মুখ্য কেন্দ্ৰ হৈ পৰিছিলে। তাতে তেওঁলোকে বিশেষকৈ অনুশীলন বা চৰ্চা কৰিছিলে। The flowing waters of the Ganga inspired him to improvise and invent ragas that were earlier considered to be beyond the range of the Shehnai. আৰু বৈ থকা গংগাৰ পানী তেওঁলোকক অনুপ্ৰাণিত কৰিছিলে। ইনভেণ্ট ৰাগাজ, নতুন নতুন ৰাগ তেওঁলোকে উদ্ভাৱন কৰিছিলে, আৰু উদ্ভাৱন কৰি তাক এটা নতুন দিশলৈ লৈ গৈছিলে চেহনাইৰ সহায়ত। At the age of 14, 14 বছৰ বয়সত, বিছমিল্লা accompanied his uncle to the Allahabad Music Conference. বিছমিল্লাই তেওঁৰ মামাকৰ লগত এলাহাবাদ মিউজিক কনফাৰেন্সত, সংগীতৰ এখন সমাৱেশ হৈছিলে, তাত তেওঁ সহযোগিতা কৰিছিলে। At the end of his recital, Ustad Fayaz Khan patted the young boy's back and said, আৰু সেই অনুষ্ঠানৰ শেষত উস্তাদ ফায়াজ খাই, তেখেত এগৰাকী প্ৰখ্যাত সংগীতজ্ঞ আছিলে, তেখেতে তেওঁৰ পিঠিত চপৰি হাত চপৰিয়াই কৈছিলে, ৱৰ্ক হাৰ্ড এণ্ড ইউ শ্বেল মেক ইট, যে তুমি কষ্ট কৰা, পৰিশ্ৰম কৰা, তুমি নিশ্চয় আগবাঢ়িবা, সফল হ'বা। With the opening of the All India Radio in Lucknow in 1938, Bismillah's big break. আৰু 1938 চনত অল ইণ্ডিয়া ৰেডিঅ'ৰ আৰম্ভণি হৈছিলে লক্ষ্ণৌত, আৰু সেইটো আছিলে বিছমিল্লা খানৰ বাবে এটা ডাঙৰ তেওঁৰ জীৱনৰ প্ৰথম এটা বিশেষ সময়। He soon became
and often heard Shehnai's player on radio. আৰু তেওঁ লাহে লাহে কি হ'ল ৰেডিঅ'ৰ চেহনাই বাদক ৰূপে তেওঁ নিজৰ খ্যাতি বিয়পাবলৈ আৰম্ভ কৰিলে When India gained independence on 15th August 1947, Bismillah Khan became the first Indian to greet the nation with his Shehnai. আৰু 15 আগষ্ট 1947 চনত ভাৰত স্বাধীন হৈছিলে তোমালোকে নিশ্চয় জানা আৰু সেইদিনাখন বিছমিল্লা খান প্ৰথম গৰাকী ব্যক্তি আছিলে যিগৰাকীয়ে দেশক নিজৰ চেহনাইৰ জৰিয়তে অভিবাদন জনাইছিলে He poured his heart out into rag kafi from the Red Fort to an audience which included Pandit Jawaharlal Nehru, who later gave his famous Tryst with Destiny speech. আৰু তেওঁ poured his heart অন্তৰলৈকে বুৱাই দিছিলে হৃদয়লৈকে বুৱাই দিছিলে কোনটো ৰাগ কাফি কাফি নামৰ যিটো ৰাগ সেই ৰাগটো বুৱাই দিছিলে ক'ত ৰেড ফৰ্টত লাল কিল্লাত টু এন অডিয়েন্স মানে শ্ৰোতা বা শ্ৰোতাসকল তাৰ ভিতৰত কোন আছিলে ইনক্লুডেড পণ্ডিত জৱাহৰলাল নেহেৰু কাৰণ সেইদিনাখন ৰাতি যেতিয়া ভাৰত স্বাধীন হৈছিলে সেইদিনাখন পণ্ডিত জৱাহৰলাল নেহেৰুৱে গোটেই দেশবাসীক মাজনিশা 12টা বজাত গোটেই দেশবাসীক উদ্দেশ্য কৰি ভাষণ আগবঢ়াইছিলে আৰু সেই সময়ত সেই অনুষ্ঠানটোত প্ৰথম আৰম্ভণি কৰিছিলে বিছমিল্লাহ খানৰ চেহনাই বাদনেৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটো ইমানতে সামৰিছোঁ ইয়াৰ পিছৰ যিটো ভিডিঅ' হ'ব তাত তোমালোকে পিছৰখিনি শুনিবলৈ পাবা থেংক ইউ